হয় নমস্কাৰ পোনপ্ৰথমে সকলোকে স্বাগতম জনাইছো আকৌ এটা নতুন ভিডিঅ'লৈ তো মই আজি কেইদিনমানৰ পৰা ভিডিঅ' দিব পৰা নাই আজি এটা নতুন ভিডিঅ' লৈ আহিছো আপোনালোকৰ ওচৰলৈ আৰু খুব সুন্দৰ ভিডিঅ' আপোনালোকে চাই নিশ্চয় ভাল পাব উপকৃত হ'ব মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ইমান এটা ভাল পদক্ষেপ আমাৰ অসমৰ যিখিনি পৰম্পৰাক তেওঁক আজি বিশ্ব দৰবাৰলৈ লৈ গৈছে সেই তাকে লৈ পেলাই এটা ভিডিঅ' লৈ আহিছো আজি ইয়াৰ আগতে আপোনালোকে পাইছে মোৰ ভিডিঅ' এটা ৱৰ্ল্ড ৰেকৰ্ড বিহু আৰু ৱৰ্ল্ড ৰেকৰ্ড নামৰ ভিডিঅ' এটা লৈ আহিছো আপোনালোকৰ ওচৰলৈ ৱৰ্ল্ড ৰেকৰ্ড বিশ্ব ৱৰ্ল্ড ৰেকৰ্ড আমাৰ নামৰ কি পৰ্যায় হিমন্ত বিশ্ব শৰ্মাই আমাৰ অসমৰ বিভিন্ন ধৰণৰ প্ৰান্তৰ পৰা সকলো মহিলাক বিশ্ব দৰবাৰলৈ লৈ যাবৰ কাৰণে চেষ্টা কৰি আছে এই নামৰে এটা সৰু ভিডিঅ' লৈ আহিছো আপোনালোকৰ ওচৰলৈ মই উপস্থিত আছো বৰ্তমান নগাঁও বেবেজীয়া পালনাম নামঘৰত ইয়াতে বহুত আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ বহুত গাঁৱৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা কিছু মহিলা আহিছে ইয়াত নামৰ আখৰা কৰিবৰ কাৰণে মই দেখাই আছো ভিতৰলৈ লৈ গৈছে আপোনালোকে চাই থাকিব ব্লগটো স্কিপ নকৰাকে দেখিব পাইছে আপোনালোকে ইয়াত নামঘৰৰ কিছু কাম চলি আছে হোৱা গতিকে ইয়াত দেখিব পাইছে আপোনালোকে নামঘৰটো ইতিমধ্যে দেখাবলৈ ভিতৰত মই হোৱা কাম চলি আছে নামঘৰৰ টিংপাত খোলা হৈ আছে ইয়াতে কিছু কাম চলি থকাৰ কাৰণে ইয়াত নামৰ আখৰা নহ'ল অকণমান আগলৈ গৈ বেবেজীয়া তিনিআলিপাত ছাইডলৈ সোমাই পেলাই কোনোবা এডোখৰ স্থানত হৈ আছে বাইদেউ এগৰাকীয়ে ফোন কৰিলে মোলৈ তালৈ গৈ আছো দেখাই আছো চাই থাকিব ব্লগটো স্কিপ নকৰাকৈ ফাইনেলি গাইজ মই আহি পাই গ'লোহি বেবেজীয়া গাঁৱত থকা এভাগ নামঘৰ এই নামঘৰ ভাগতে সকলো আহি গোট খাইছেহি ইয়াতে নামৰ আখৰা চলি আছে বোলে ব'লক দেখাই আছো আপোনালোকক আৰু মই অহা অকণমান পিছতে ইয়াত উপস্থিত হ'লে অসদৌ অসম সাংস্কৃতিক সম্পাদিকা দীপাঞ্জলি বাইদেউ আৰু লগতে দীপ্তি বাইদেউ এওঁলোক সকলো মহিলাসকলে গোট খাই পেলাই এই ফ্লেগখন হষ্টিং কৰিব আৰু এই ফ্লেগ হষ্টিঙৰ পিছতে দীপাঞ্জলি বাইদেউক নাম গুণ গাই খোলতাল বজাই অতি আদৰে নামঘৰ ভিতৰলৈ আদৰণি জনালে আৰু মই চেষ্টা কৰিম দীপাঞ্জলি বাইদেউৰ পৰা কিছু কথা জানিবলৈ যে এই নামৰ আখৰা এই নামৰ বিশ্ব অভিলেখ ক'ৰ পৰা তেওঁ আৰম্ভ কৰিলে আৰু কিমান দূৰ তেওঁ আগবাঢ়ি আহিছে তেওঁৰ পৰা জানিবৰ কাৰণে মই চেষ্টা কৰিম তেনেহ'লে আহকচোন বাইদেউৰ পৰা সবিশেষ জানিবৰ কাৰণে চেষ্টা কৰোঁ ইতিমধ্যে দীপাঞ্জলি বাইদেউ আমাৰ ওচৰত আহি পেলাই উপস্থিত হ'ল সম্পূৰ্ণ নামৰ যি দায়িত্ব যদিও দায়িত্ব বাইদেউকে দিয়া হৈছে সদৌ অসমৰ সাংস্কৃতিক সম্পাদিকা হয় বাইদেউ আৰু বাইদেউ আহি ইতিমধ্যে উপস্থিত হৈছে আৰু বাইদেউৰ পৰা জানিম আজি এই মিঠা অনুভৱ কেনেকুৱা এই অনুষ্ঠানটো পাতিবৰ কাৰণে কোচবিহাৰ আমি আয়োজন কৰিছিলো সেই আয়োজনৰ পৰাই তেতিয়াই পৰাই আমাৰ আৰম্ভ হৈছে প্ৰথমতে মোক গুৰু দায়িত্ব ভাৰ দিলে সাংগঠনিক সম্পাদিকা হিচাপে আমি শদিয়াৰ পৰা ধুবুৰীলৈ 60,000 শিল্পী উলিয়াবৰ কাৰণে 5,000 দল একোটা দলত 12জন থাকিব লাগিব আৰু খোল বাদ্য সতি আৰু 60,000 শিল্পী থাকিব লাগিব যেনেধৰণে বিহুটো বিশ্ব অভিলেখ হৈছিলে তেনেধৰণে মনতে প্ৰয়াস কৰি পেলাই আমি এখন কমিটি গঠন হৈছিলে সেই গণেশ বাপ ডাঙৰীয়াই এখন গঠন কৰিছিলে তাৰ পৰাই আমাৰ আৰম্ভ হৈছে প্ৰথম জইনিং ময়ে কৰিলো হোজাই জিলাৰ পৰাই আৰম্ভ কৰা হ'ল আজি এতিয়া ভাবিছিলো প্ৰথমতে যে 60,000 শিল্পী ক'ত পাম কিন্তু এনেকুৱা এতিয়া 60,000 মানে আমি এতিয়া অতিক্ৰম কৰিও আৰু আহি আছে কিন্তু আমি জেগা দিব পৰা নাই যিহেতু আমাৰ 60,000তকৈ আৰু বেছি ল'ব নোৱাৰি এতিয়া হৈ গৈছে এতিয়া প্ৰশিক্ষণৰ কাম কৰিছে মাজতে লাইট খুটাৰ ভাগো হ'ল এতিয়া আমাৰ জেগাই জেগাই প্ৰশিক্ষণ শদিয়াৰ পৰা ধুবুৰীলৈ হৈ আছে এতিয়া আকৌ মই সাংগঠনিক সম্পাদিকাৰ এই বাদ দি এতিয়া আকৌ মোক সাংস্কৃতিকলৈ লৈ গৈছে বহু অভিনন্দন থাকিল আপোনালৈ আৰু দীপ্তি বাইদেউৰ পৰা জানিম বাইদেউ কি অনুভৱ আপোনালোকক জনাম নমস্কাৰ আই মাতৃসকল আৰু ভকত বৈষ্ণৱসকল আজি এই আপোনালোকৰ অনুষ্ঠানত আহিবলৈ পাই নিজে মই খুবেই সুখী হৈছোঁ মোৰ প্ৰিয় বান্ধৱী দীপাঞ্জলি বৰাৰ সহযোগত আজি আমি দিহানাম দি আমাৰ অভিলেখ কৰিবলৈ গৈ আছে বিশ্ব অভিলেখ এই বিশ্ব অভিলেখত অংশগ্ৰহণ কৰিছোঁ আমাৰ বহু আই মাতৃ ইয়াতে 10টা বজাৰ পৰা বাচ্ছাই আছে যে আমাৰ এই আখৰাখন হ'ব গতিকে মোৰ প্ৰিয় বান্ধৱী দীপাঞ্জলি বৰাই ইতিমধ্যে সবিশেষ কথা জনাইছে মোক মোৰ মৰমৰ ভাইটিয়ে অকণমান মোৰ অনুভৱ বিচাৰিছে খুব ভাল লাগিছে আমাৰ অসমবাসী ৰাইজে খুব উৎফুল্লিতভাৱে ওলাই আহিছে সকলোৱে সহযোগ কৰিছে সকলোলৈকে মোৰ ধন্যবাদ আৰু শুভেচ্ছা থাকিল আমাৰ অনুষ্ঠান সুকলমে হৈ যাওক তাকে মই প্ৰাৰ্থনা জনাই তো এই নামৰ যি বিশ্ব অভিলেখ কি তাৰিখৰ পৰা গুৱাহাটীত আৰম্ভ হ'ব বাইদেউ ক'ব নেকি 17 ডিচেম্বৰত হ'ব
অভিলেখটো আমাৰ যি জেগাটুকু লোৱা হৈছে মাজগাঁও শিলপতাৰ সত্ৰ। মাজগাঁও শিলপতা সত্ৰ। তো সকলো আহিব আমাৰ নামৰ বিশ্ব অভিলেখ যি আছে যিদৰে বিহু বিশ্ব অভিলেখ পাতিছিলে সেইদৰে নামৰ বিশ্ব অভিলেখ তাৰিখটো ভাল লাগিল। আশা কৰো ভিডিঅ' আপোনালোকে ভাল লাগিল। যদি ভাল লাগিল সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আহি থকা আগন্তুক মই গুৱাহাটীৰ যি প্ৰগ্ৰাম মই দেখাবলৈ চেষ্টা কৰিম। जी